নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভাৰতৰ কেইটামান উল্লেখযোগ্য ডেম অৰ্থাৎ নদীবান আৰু সেই নদীবানবিলাক ভাৰতৰ কোন কোন ৰাজ্য আৰু কি কি নদীৰ ওপৰত আছে তাৰ বিষয়ে দুটামান প্ৰশ্ন আপোনালোকক ক'বলৈ ওলাইছোঁ গতিকে বেছি পলম নকৰি আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন অন হুইচ অফ দ্য ফলোইং ৰিভাৰ দ্য নাগাৰ্জুনা সাগৰ ডেম ইজ সিটুৱেটেড অৰ্থাৎ নিম্নলিখিত কোনখন নদীৰ ওপৰত বিখ্যাত নাগাৰ্জুন সাগৰ বান্ধটো অৱস্থিত আপোনালোকে অপশ্যনবিলাক দেখা পাইছে এ গোদাবৰী বি কাবেৰী সি মহানদী আৰু ডি কৃষ্ণা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নাগাৰ্জুন সাগৰ ডেম কৃষ্ণা নদীৰ ওপৰত অৱস্থিত অৰ্থাৎ এই নাগাৰ্জুন সাগৰ যিটো মানে বান্ধ আছে সেই বান্ধটো কৃষ্ণা নদীৰ ওপৰত অৱস্থিত আৰু এই কৃষ্ণা নদীৰ আন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ বৰ্ডাৰত অৱস্থিত নেক্সট 2 নম্বৰ প্ৰশ্ন অন হুইচ ৰিভাৰ ইজ দ্য ভাকৰা নাংগল ডেম ইজ সিটুৱেটেড অৰ্থাৎ নিম্নলিখিত কোনখন নদীত ভাকৰা নাংগল বান্ধটো অৱস্থিত নদীবিলাকৰ অপশ্যন আপোনালোকে দেখা পাইছে নিশ্চয় এ সুটলেছ বি ঘাগৰ সি ৰবি আৰু ডি চেনাব এতিয়া ভাকৰা নাংগল ডেমটো আমাৰ সুটলেছ নদীৰ ওপৰত অৱস্থিত ভাকৰা নাংগল যিটো নদীবান আছে সেই নদীবানটো সুটলেছ নদীৰ ওপৰত অৱস্থিত আৰু সুটলেছ নদীটোৰ হিমাচল প্ৰদেশ অৰ্থাৎ হিমাচল প্ৰদেশত সুটলেছ নদীত তাৰ ওপৰত ভাকৰা নাংগল ডেমটো অৱস্থিত 3 নম্বৰ প্ৰশ্ন অন হুইচ ৰিভাৰ দ্য গান্ধী সাগৰ ডেম ইজ লোকেটেড অৰ্থাৎ গান্ধী সাগৰ বান্ধটো তলৰ কোনখন নদীৰ ওপৰত অৱস্থিত আপোনালোকে অপশ্যনবিলাক দেখা পাইছে নিশ্চয় ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চম্বল অৰ্থাৎ যিটো গান্ধী সাগৰ ডেম আছে অৰ্থাৎ নদীবান আছে সেই নদীবানটো চম্বল নদীৰ ওপৰত অৱস্থিত আৰু এইটো এমপি অৰ্থাৎ মধ্যপ্ৰদেশৰ ওপৰত অৱস্থিত মধ্যপ্ৰদেশ যিটো ৰাজ্য সেই ৰাজ্যত থকা চম্বল নদীৰ ওপৰত গান্ধী সাগৰ বান্ধটো অৱস্থিত নেক্সট 4 নম্বৰ কুৱেশ্যন দয়াং ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট অৰ্থাৎ তলৰ কোনখন ৰাজ্যত দয়াং বান্ধটো অৱস্থিত এতিয়া আপোনালোকে অপশ্যনবিলাক দেখা পাইছে অপশ্যন এ মিজোৰাম অপশ্যন বি মেঘালয় অপশ্যন চি নাগালেণ্ড আৰু অপশ্যন ডি আসাম ইয়াৰে যোনটো নাগালেণ্ড হয় সেইটো হ'ল শুদ্ধ উত্তৰ অৰ্থাৎ দয়াং যিটো নদীবান আছে সেই দয়াং নদীবানটো নাগালেণ্ডৰ দয়াং নদীৰ ওপৰত অৱস্থিত নেক্সট 5 নম্বৰ প্ৰশ্ন ইন হুইচ অফ দ্য ফলোইং ষ্টেট দ্য গোমতী ডেম ইজ লোকেটেড অৰ্থাৎ গোমতী বান্ধটো কোনখন ৰাজ্যৰ মাজত অৱস্থিত আপোনালোকে অপশ্যনবিলাক দেখা পাইছে অপশ্যন এ ত্ৰিপুৰা অপশ্যন বি মিজোৰাম অপশ্যন চি আসাম আৰু অপশ্যন ডি উত্তৰ প্ৰদেশ ইয়াৰে যোনটো গোমতী বান্ধ আছে সেই গোমতী বান্ধটো ত্ৰিপুৰাত অৱস্থিত ত্ৰিপুৰাৰ গোমতী হাইড্ৰেল প্ৰজেক্ট নামৰ এটা বান্ধ অৱস্থিত আৰু আপোনালোকে এই গোমতী বান্ধটোৰ লগত যোনটো গোমতী ৰিভাৰ আছে সেই ৰিভাৰৰ লগত কনফিউজ নকৰিব গোমতী ৰিভাৰ উত্তৰ প্ৰদেশত অৱস্থিত আৰু গোমতী বান্ধটো ত্ৰিপুৰাত অৱস্থিত নেক্সট 6 নম্বৰ প্ৰশ্ন ইন হুইচ ৰিভাৰ দ্য হীৰাকুণ্ড ডেম ইজ সিটুৱেটেড অৰ্থাৎ হীৰাকুণ্ড যোনটো বান্ধ আছে সেই হীৰাকুণ্ড বান্ধটো কোনটো নদীৰ ওপৰত অৱস্থিত অপশ্যনবিলাক অপশ্যন এ ভাগীৰথী অপশ্যন বি মহানদী অপশ্যন চি তাপ্তি আৰু অপশ্যন ডি সতলুজ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হীৰাকুণ্ড ডেমটো মহানদীৰ ওপৰত অৱস্থিত মহানদীৰ যোনটো নদী আছে সেই নদীটোৰ ওপৰত হীৰাকুণ্ড ডেম অৱস্থিত আৰু হীৰাকুণ্ড বান্ধটো উৰিষ্যা সাগৰৰ পাৰৰ যোনটো আমাৰ ৰাজ্য আছে উৰিষ্যা সেই উৰিষ্যাত থকা মহানদীৰ ওপৰত হীৰাকুণ্ড বান্ধ অৱস্থিত 7 নম্বৰ প্ৰশ্ন তেহেৰী ডেম ইজ লোকেটেড অন হুইচ ৰিভাৰ অৰ্থাৎ যিটো তেহেৰী বান্ধ আছে সেই তেহেৰী বান্ধটো কোনটো নদীৰ ওপৰত অৱস্থিত অপশ্যন এ সতলুজ অপশ্যন বি গংগা অপশ্যন চি ভাগীৰথী আৰু অপশ্যন ডি কৃষ্ণা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে তেহেৰী ডেমটো ভাগীৰথী নদীৰ ওপৰত অৱস্থিত আৰু এই ভাগীৰথী নদীত আমাৰ যোনটো উত্তৰাখণ্ড আমাৰ যোনটো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য আছে সেই ৰাজ্যত থকা ভাগীৰথী নদীৰ ওপৰত তেহেৰী ডেমটো অৱস্থিত নেক্সট 8 নম্বৰ কুৱেশ্যন অন হুইচ অফ দ্য ফলোইং ষ্টেট দ্য তুংগাভদ্ৰা ডেম ইজ সিটুৱেটেড অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত তুংগাভদ্ৰা যোনটো নদীবান আছে সেই তুংগাভদ্ৰা নদীবানটো অৱস্থিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৰ্ণাটকা অৰ্থাৎ কৰ্ণাটকত অৱস্থিত যিটো তুংগাভদ্ৰা নদী সেই তুংগাভদ্ৰা নদীৰ ওপৰত তুংগাভদ্ৰা বান্ধটো অৱস্থিত 9 নম্বৰ কুৱেশ্যন অন হুইচ ৰিভাৰ দ্য ইন্দিৰা সাগৰ ডেম ইজ লোকেটেড অৰ্থাৎ ইন্দিৰা সাগৰ যোনটো নদীবান আছে সেই নদীবানটো কোনটো নদীৰ ওপৰত অৱস্থিত অপশ্যন এ নৰ্মদা অপশ্যন বি তাপ্তি অপশ্যন চি কৃষ্ণা আৰু অপশ্যন ডি কাবেৰী ইয়াৰে ইন্দিৰা সাগৰ বান্ধটো নৰ্মদা নদীৰ ওপৰত অৱস্থিত
গুজৰাটত থকা নৰ্মদা নদীৰ ওপৰত ইন্দিৰা সাগৰ বান্ধটো অৱস্থিত। আৰু আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, চৰ্দাৰ সৰোবৰ ডেম ইজ লোকেটেড অন হুইচ অফ দ্য ফলোয়িং ষ্টেট। অৰ্থাৎ চৰ্দাৰ সৰোবৰ যিটো নদীবান্ধ আছে সেই চৰ্দাৰ সৰোবৰ নদীবান্ধখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ গুজৰাট, অপশ্যন বি ৰাজস্থান, অপশ্যন চি মধ্যপ্ৰদেশ আৰু অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুজৰাট। গুজৰাটৰ যোনটো নৰ্মদা নদী আছে বুলি ক'লোঁ, গুজৰাটৰ সেই নৰ্মদা নদীৰ ওপৰতে ইন্দিৰা সাগৰ বান্ধ আৰু চৰ্দাৰ সৰোবৰ বান্ধ এই দুটা নদীবান্ধ নৰ্মদা নদীৰ ওপৰতে আছে, যিটো গুজৰাটত অৱস্থিত। আৰু গুজৰাটত ষ্টেচু অফ ইউনিটি আছে, যোনটো আমাৰ চৰ্দাৰ বল্লভভাই পটেলৰ মানে স্মৃতিত বনোৱা হৈছে। গতিকে বন্ধুসকল আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টোৰ পৰা দুই এটা হ'লেও আপোনালোকে ভাৰতৰ নদীবান্ধৰ ওপৰত কুৱেশ্যন জানিবলৈ সক্ষম হ'ল। আৰু এইবিলাক যিবিলাক নদীবান্ধৰ প্ৰশ্ন আছে এই নদীবান্ধৰ প্ৰশ্নৰ পৰা আমাৰ আগন্তুক যিবিলাক পৰীক্ষা আছে অসমৰ, সেই পৰীক্ষাবিলাকত প্ৰায় এটা বা দুটা প্ৰশ্ন আপোনালোকৰ পাবই। গতিকে আশা কৰোঁ আপোনালোকে ভালদৰে আপোনালোকৰ প্ৰিপাৰেশ্যনটো চলাই যাব। আজিলৈ ইমানেই, ধন্যবাদ।